ইয়াৰ অংশীদাৰ হোৱাৰ বাবে আপোনালোক সকলোৰে আমি প্ৰথমতেই জিলা সমিতিৰ হৈ শৈক্ষিক শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। ইতিমধ্যে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা অঞ্চলৰ বৃহত্তৰ শিক্ষাৰ্থী সমাজৰ সামগ্ৰিক ভৱিষ্যত উত্তৰণৰ বাবে ইতিমধ্যে এটা কোচিং অনুষ্ঠান ইতিমধ্যে সাফল্যমণ্ডিত কৰি তুলিছে। আৰু আমি খুব গৌৰৱ অনুভৱ কৰোঁ যে সমগ্ৰ তিনিচুকীয়া জিলাৰ ভিতৰত আকচুৰ প্ৰায় 14টা আঞ্চলিক সমিতি আছে। আৰু এই 14টা আঞ্চলিক সমিতিসমূহৰ ভিতৰত মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে একমাত্ৰ সমিতি যিয়ে এই অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ কাৰণে যি বেক টু বেক কিছুমান একাডেমিক শৈক্ষিক কাৰ্যসূচী আমি লৈ আহে। গতিকে আজি এনেকুৱা অনুষ্ঠানত আহি আমি নিজেই গৌৰৱ অনুভৱ কৰিছোঁ। আচলতে ছাত্ৰ সংগঠনৰ যি গুৰু দায়িত্ব, মূল দায়িত্ব সেইটোৱে হ'ল শিক্ষাৰ্থীসকলৰ সামগ্ৰিক ভৱিষ্যতত তেওঁলোকক কিঞ্চিত পৰিমাণে হ'লেও নিজৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা। আৰু সেই যি ডাঙৰ কণ্ট্ৰিবিউশ্যন আজি মাৰ্ঘেৰিটা ৰিজন কমিটিয়ে ক'ৰবাত নহয় ক'ৰবাত আগবঢ়াব পাৰিছে বুলি আমাক খুব অনুভৱ হৈছে। গতিকে প্ৰথমতেই মই এই যি সমগ্ৰ কোচিং যি ব্যৱস্থা ইয়াৰ উদ্যোক্তাসকল বিশেষকৈ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে যদি আমি আহিবলগীয়া দিনতো বিদ্যাৰ্থীসকলক লৈ পিনে শিক্ষাৰ্থীসকলক লৈ যদি এনেকুৱা শৈক্ষিক কাৰ্যসূচী যদি ল'ব পাৰোঁ তেতিয়াহ'লে আহিবলগীয়া দিনত মাৰ্ঘেৰিটা অঞ্চলৰ পৰাও শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আকৌ নতুন নতুন যোন তৰাৰ দ্বাৰা জিলিকিব পৰা কিছুমান শিক্ষাৰ্থীসকল আগবাঢ়ি আহিব, যিসকলে আগন্তুক দিনত নিজে সফল হোৱাৰ লগতে আকৌ পুনৰ আমাৰ সমাজখনকো ভাল কৰাৰ কাৰণে কাম কৰিব। কথা এষাৰ আছে যে এজন ব্যক্তিৰ বিকাশে কেতিয়াও এজন সমাজৰ বিকাশ নুবুজায়। এটা সমাজৰ বিকাশ হ'বলৈ হ'লে এই সমাজত বসবাস কৰা একেবাৰে ওপৰৰ পৰা তলৰ অৰ্থাৎ ধনীৰ পৰা দুখীয়া, কলাৰ পৰা বগা সকলো মানুহ জাতি ধৰ্ম নিৰ্বিশেষে যেতিয়া সকলো মানুহ একেলগে একে খোজ দি পিনে আগবাঢ়ি যাব পাৰিব তেতিয়াই এখন সমাজ প্ৰকৃততে আগবঢ়া বুলি ক'ব পাৰিব। যদিও এই যিটো কোচিং ব্যৱস্থা আজি এটা জনগোষ্ঠীয় সংগঠন আয়োজন কৰিছে, কিন্তু ইয়াত তেনেকুৱা কোনো ব্যৱস্থা নাই যে অকল গোৰ্খা ষ্টুডেণ্টে ইয়াত কোচিং ল'ব পাৰে। মাৰ্ঘেৰিটা বা ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত যিসকল শিক্ষাৰ্থীয়ে বসবাস কৰে আটাইৰ বাবে এই অনুষ্ঠানটো মুকলিকে ৰখা হৈছে। আৰু আমি ইতিমধ্যে জানিবলৈ পাইছোঁ যে বিগত কাৰ্যকালতো বিগত যি অনুষ্ঠান আছিলে তাতো সৰহসংখ্যক ষ্টুডেণ্টে কোচিং ল'বলৈ সক্ষম হৈছে। আমি আশাবাদী আপোনালোকে যি আশাৰে যি উদ্যমেৰে আজি এই কোচিং অনুষ্ঠানৰ বুলি আগবাঢ়ি আহিছে, যি সপোন লৈ আগবাঢ়ি আহিছে, আমি আশাবাদী যে আগন্তুক দিনত এই যিটো কোচিং অনুষ্ঠানে আপোনালোকৰ এই সপোনত ক'ৰবাত নহয় ক'ৰবাত পৃথক কৰাৰ ক্ষেত্ৰত কিঞ্চিত পৰিমাণে হ'লেও সহায় কৰিব বুলি আমি আশাবাদী আৰু তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। গতিকে বৰ বেছি সময় নলওঁ, পুনৰবাৰ উদ্যোক্তাসকলে শিক্ষাৰ্থী সমাজক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি এই মহৎ কাম তেওঁলোকে হাতত লৈছে, যি মহৎ পন্থা ইতিমধ্যে কৰি আহিছে আৰু কৰি যাবলৈ তেওঁলোকে আগবাঢ়ি আহিছে, তাক আমি পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু জিলা সমিতিৰ হৈ আমাৰ ফালৰ পৰা যিখিনি সহযোগিতা থাকিব লাগিব বা কৰিব পৰা য'ত থাকিব আমি নিশ্চিতভাৱে আমি কৰাৰ কাৰণে সদায় চেষ্টা কৰিম। আমি আপোনালোকৰো আশাবাদী যে আজি যদি আপোনালোকে মাৰ বান্ধি থিয় হৈছে নিজৰ ভৱিষ্যত নিৰ্মাণৰ কাৰণে এই কোচিংটো সম্পূৰ্ণ কৰাৰ লগে যাতে আপোনালোকে একেদৰেই খুব সক্ৰিয় হৈ পিনে আহে। ইতিমধ্যে উপলব্ধ বক্তাসকলে খুব ধুনীয়া কথাখিনি কৈ গ'ল। এই কথাখিনি আপোনালোকে সাৰোগত কৰি পিনে আপোনালোকৰ ভৱিষ্যত জীৱন সুন্দৰ কৰাৰ ক্ষেত্ৰত সবে যাতে সক্ৰিয় হৈ এই কোচিংটোক সফল কৰি তোলে তাৰ বাবে মই আপোনালোকক জিলা সমিতিৰ হৈ আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ এনেধৰণৰ এটা মহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পুনৰবাৰ আমাক ইয়াত আমন্ত্ৰণ কৰি পিনে আপোনালোকৰ আগত মনৰ কথা কিছু ৰখাৰ যি সুযোগ দিছে তাৰ বাবে উদ্যোক্তালৈ ধন্যবাদ জনাই মোৰ চমু কথাখিনি ইমানতে সামৰিছোঁ। সকলোলৈ শুভেচ্ছা, ধন্যবাদ।